सारा भारत नाङैनो नैबे समाव जिहेतु आइ बिमा दुर्गा फुजा बेखौ गाबोननिफ्राय जागायजेनसिगोन दा थिग बेबायदिनो आसामनि खना खनला माखासे जिल्लाफोरावबो बेबादिनो जों फालिनायखौ नुबोबाय थानो मोन्दों थांनाय बोसोरफोरनि जिथु बार बे बारफोराव महामारी कर'ना भाइरासनि थाखाय मोजाङै मोजां खुंफुंनो हायाखैमोन दा नैबे बोसोराव माखासे सरकारनि जिथु आयेन फोसावनाय बे आयेन बायदियै बिथांमोना मानिनानै फुजाखौ खुंफुंनो नागिरदों दा नैबे समाव दंफैयो आं उदालगुरि जिल्लानि सिङाव थानाय हातिगड़ टि स्टेट बागानाव जि बागानावबो बोसोरफ्रोमनि बायदि देग्लायबो गाजा गोमजायै नैबे आइ बिमा दुर्गा फुजानि जिथु मुङै फालिनायखौ जोङो नुनो मोननाय जादों दा बिनिनो माखासे लाहार फाहारा दासिमहालागै सोलिगासिनो दङ दा जों नैबे समाव नैबे फुजा सामलाय आफादनि सोद्रोमा बिथांजों जों माखासे बाथ्राफोरखौ मिथिनो थाखाय जों दंफैयो आं केमेरा पार्सनखौ बिथांखौ खावलायदों बिथांनि फारसे देखायनो थाखाय হয় নমস্কাৰ হাতিগড় চাহ বাগিচা তৰফৰ পৰা সমূহ অসমবাসী তথা ভাৰতবৰ্ষ তথা ওদালগুৰি জিলা সমূহ ৰাজ্যলৈ আমাৰ হাতিগড় চাহ বাগিচা তৰফৰ পৰা আন্তৰিক যি দুৰ্গা পূজা আহি আছে সেই দুৰ্গা পূজাৰ উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে সকলোকে আমি আমাৰ হাতিগড় চাহ বাগিচালৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ যিহেতু কৰোনা মহামাৰীৰ পিছত এয়া প্ৰথমবাৰ ভাল ধৰণে এই পূজা আয়োজন কৰা হৈছে লগতে আমি এই আমাৰ হাতিগড় চাহ বাগিচাৰ 65তম যি দুৰ্গা পূজা আয়োজন কৰা হৈছে সমূহ ৰাইজক আমি হাতিগড়বাসীৰ তৰফৰ পৰা আহ্বান অনুৰোধ যাতে আপোনালোকে সকলোৱে আপোনালোকৰ পৰিয়ালক লৈ আহি ইয়াতে পূজা অৰ্পণ কৰিব পাৰে আৰু আমি এই মিডিয়াৰ জৰিয়তে বৰদৈচা মিডিয়াৰ জৰিয়তে ওদালগুৰি জিলা তৰফৰ পৰা ওদালগুৰি জিলা অন্তৰ্গতৰ এই হাতিগড় চাহ বাগিচাৰ তৰফৰ পৰা সকলোকে আহ্বান জনাওঁ যাতে আপোনালোকে সকলোৱে যোৱা 2টা বছৰ 3টা বছৰে ক'ব লাগিব যিহেতু হোৱা নাই পূজা পাঠ হোৱা নাই সেয়ে উপলক্ষে সকলোকে আমি অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ আপোনালোকে হাতিগড় চাহ বাগিচাত আহক পূজা অৰ্পণ কৰক দেৱী মাৰ আশীৰ্বাদ লওক সকলোৱে সকলোৰ পৰিবাৰৰ মংগল কামনা বিচাৰিছোঁ সেয়ে হাতিগড় চাহ বাগিচাৰ পূজা মণ্ডপৰ আৰু এই পূজা দুৰ্গা পূজা উদযাপন সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ এইটো বছৰত এনে বিশেষ কিবা এটা আয়োজন কৰা হৈছে নেকি আপোনাৰ ফালৰ পৰা হয় আমি আপোনালোকৰ জৰিয়তে মিডিয়াৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ আয়োজন কৰা হৈছে কিন্তু আমি গোটেই চৰকাৰৰ নীতি নিয়ম আদৰ্শ মানি চলিবলৈ আমি সাজু হৈছোঁ হয় আমি এই বছৰৰ 65তম যিহেতু আমাৰ দুৰ্গা পূজা তাৰোপৰিও আমাৰ হাতিগড় চাহ বাগিচাৰ যিটো পূজা উদযাপন সমিতি এই সমিতিৰ দ্বাৰা এবাৰ আমি প্ৰথম ৰানিং মিনা বজাৰ যিটো সেইটো আমি ইয়াতে চলাই আছোঁ সেয়ে সকলো দৰ্শক তথা ওচৰে পাঁজৰে গাঁও পঞ্চায়ত যিমান আছে মোৰ দাদা ভাই আই মাতৃ সকলোকে আমি উদযাপন সমিতিৰ তৰফ যেহেতু অহাকালি আপোনালোকৰ ইনগ্ৰেশ্যন চলিব য়েছ ইনগ্ৰেশ্যন চেৰিমনিত কোনোবা ব্যক্তিক মাতা হৈছে নেকি হয় আমাৰ কাৰ্যসূচী মতে আমাৰ বিশিষ্ট ব্যক্তি বহুত আছে আৰু যিহেতু উদ্বোধনী অনুষ্ঠান হ'ব চ' আমাৰ কি বুলি কয় আমাৰ BTCৰ বা BTRৰ আমাৰ CM প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ হাতিগড় চাহ বাগিচাত আহিব লগতে আমাৰ স্থায়ী EM মাননীয় সঞ্জিত পান্তি দেৱ আছে বিভিন্ন মানে কি বুলি কয় বিভিন্ন দল সংগঠন বাগানৰ প্ৰমুখ মানে পৰিচালক বহুত এনেকুৱা আছে সমাজ কল্যাণ বিষয়াসকলো আছে চ' আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যাতে এই পূজাখন বহুত ধুনীয়াকৈ ভাল হ'ব ৰাইজক আহ্বান জনাইছোঁ আমি যাতে সকলোৱে আহি এই হাতিগড় চাহ বাগিচাৰ যিটো পূজা আয়োজন কৰা হৈছে সকলোৱে যাতে উপভোগ কৰে শান্তিমৰ্মে আৰু এই ধুনীয়া পৰিৱেশ যিটো হৈছে সকলোৱে আহি যাতে উপভোগ কৰে আৰু চাই মেলি যায় ধন্যবাদ आच्छा जों नैबे समाव जों बिथांनि खुगानिफ्राय जों माखासे बाथ्राफोरखौ मिथिनो मोनबाय जिहेतु गाबोन बेल बरन जानो गोनां बे बेल बरनखौ बेखेवनो थाखाय बिटिआरनि गाहाय खुंगिरि बिथां प्रमोद बर'आबो बेयाव बाहागो लागोन होननानै बिथाङा जोंनि सिगाङाव बुंथिदों लोगोसे जिथु जागानि EM बिथां सन्जित ताति बिथाङाबो बे हाबाफारियाव बाहागो लागोन होननानै बिथाङा जोंनि सिगाङाव माखासे बाथ्राखौ बुंथिदों लोगोसे फैबाय थानाय नैबे फुजाखौ दोलै बोलै नुजाथिफैनानै मोजाङै मोजां जाफुंहोनायाव रायजो राजाफोरखौ बिथाङा खावलायदों लोगोसे आं नैबे समाव बयनिसिमबो दुर्गा फुजानि गाहाम हामलायनानै उदालगुरिनिफ्राय बड'सानि जानानै सोरांसार बाग्लानि खौरां